Hello everyone, welcome to Mosam Prince World. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি এইটো আৰম্ভ কৰিবলৈ লৈছোঁ ৰাতিপুৱা ব্লগ। এয়া সময় প্ৰায় 6 মান বাজিছিলে আৰু আমি আছিলোঁ এখন পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত। প্ৰিন্সে জাষ্ট সাৰ পাইছে আৰু সাৰ পায়ে সি এই পৰিৱেশটোৰ মাজত নিজকে দেখি এয়া হেল্ল' দিছে চবকে, লগতে বহুত ফূৰ্তি পাইছে সি। এয়া অকণমান ক্লিপ ধৰি ৰাখিছিলে, চাওকচোন তাৰ অৱস্থাটো। আৰু এয়া চাওক মই কি কৰি আছোঁ। মই পাহাৰৰ দাঁতিতে থকা পছতীয়া গছজোপাৰ পৰা বহুত বেছি পছতীয়া ঠানি ছিঙি ল'লোঁ। আৰু পছতীয়া আগতেতো জানেই আপোনালোক সকলোৱে পছতীয়া গছৰ ব্যৱহাৰ। ইয়াক ঠানিটো আগতে বহুতেই দাঁত মাজিবলৈ ব্যৱহাৰ কৰিছিল। ইয়াৰ পৰা দাঁতৰ নিশ্চয় কিবা ভাল উপকাৰিতা আছে, সেইকাৰণে দাঁত চাফা কৰিবলৈ ব্যৱহাৰ কৰিছিল। আজিকালিতো আৰু কলগেট ব্ৰাছ, আজিকালি আৰু পছতীয়া ঠাৰিৰে কোনে দাঁত মাজিব, নহয় জানো। এয়া মাছটো জালত লাগি ধৰা মাছবিলাক যে কেতিয়াবা বেয়া হৈ যায়। জালত বহু সময় মাছ লাগি থকাৰ পিছত মাছটোক আমাৰ ভাষাত কুয়া বুলি কয়। কুয়া হোৱাৰ পিছতে পছতীয়াৰে বনাই খালে খুবেই ধুনীয়া লাগে। আৰু এয়া পৰিৱেশটো চাওক, পাহাৰীয়া অঞ্চলৰ দোকানবিলাকো আৰু লগতে ৰাস্তাসমূহ। আৰু কেতিয়াবা যদি মনটো বেয়া লাগে, মনটো যদি আপোনালোকে কিবা কিবি চিন্তাই দমোজাত ৰাখি থাকে, মুকলি আকাশ নাইবা এনেকুৱা ধৰণৰ ওখ গছ গছনি থকা পাহাৰৰ ঠাইলৈ আহিবলৈ যত্ন কৰিব লাগে। আৰু তেতিয়া কি হয়, ভালদৰে মনটো মুকলি হৈ যায় আৰু চিন্তাসমূহ দূৰ হয়, অৱসাদো দূৰ হয়। কেতিয়াবা সময় পালে এনেকুৱাকৈ একোটা গৈ থাকোঁতে ৰাস্তাত পিছে ঘোঁৰাৰ পৰা ৰাজহাঁহৰ পৰা বিভিন্ন বস্তু দেখিলে আৰু বহুত ভাল পালে সি। এয়া আমি দুগৰাকী মহিলাই কিছুমান বাঁহৰ গাজ, লগতে পাহাৰতে হোৱা লেচেৰা মাহ বিক্ৰী কৰি আছিলে। গৰু গাখীৰো আছিলে, লগতে খৰিচা আছিলে। তাৰ পৰা অকণমান লেচেৰা মাহ আৰু বাঁহৰ গাজ আমি লৈ ল'লোঁ। কিমান আজমটুকাৰিকৈ পইচাখিনি উলিয়াইছে, চাই ভাল লাগিলে। পইচাৰ মূল্য এওঁলোকৰ পৰাই বহুত পৰিমাণে শিকিব পৰা যায়। পইচাৰ কিমান মূল্য, কিবা এটা ভাল লাগিল। আৰু অকণমান ভিডিঅ' কৰি থৈছিলোঁ কিনা সময়খিনি। কেনেকৈ বনাব লাগে এইখিনিত কৈ আছিলে, অকণমান বুজাই লগৰজনীয়ে। তাৰপিছত এয়া চাওক, এটা সৰু নদীৰ পিছফালে যিখন আছে এখন খুব ধুনীয়া পথাৰ। ইমানবিলাক গৰু তাত এৰি দিয়া আছিলে। আজিকালি যে খেতিৰ ছিজন চলিছে, খেতিৰ কাৰণে পথাৰতো দিব নোৱাৰি, গৰুবিলাক এনেকৈ পথাৰত মেলি দিছে। তাৰপিছত এয়া ভিডিঅ'ৰ সামৰণি, আমাৰ দুপৰীয়াৰ সাজ। ধন্যবাদ। আৰু আমাৰ ভিডিঅ'সমূহ ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।